আজি আপোনাৰ হাতত টকা পইচা ধন সম্পত্তি মাটি বাৰী একো নাই। আপুনি আপোনাৰ পৰিয়ালটো কোনোমতে খুৱাই বুৱাই ল'ৰা ছোৱালীকেইটাক পোহপাল দিছে, জীৱনটো কোনোমতে অতিবাহিত কৰি আছে। আপুনি শূন্য। আজি আপোনাৰ কিবা এটা ডাঙৰ বিপদ আহিল বা ঘৰত কাৰোবাৰ বহুত ডাঙৰ কিবা এটা বেমাৰ হ'ল বা ল'ৰা ছোৱালীক ক'ৰবাত বাহিৰত পঢ়াব লগা হ'ল, কোনোবা এখন কলেজ বা ইউনিভাৰ্চিটিত এডমিশ্যন কৰাব লগা হ'ল, বহুত টকাৰ প্ৰয়োজন হ'ল। সেই সময়ত আপোনাৰ আত্মীয় পৰিয়াল যিখিনি আপোনাৰ নিজৰ মানুহ আছে, নিজৰ বুলি মানে কয় যিখিনি, আৰু লগ বন্ধুৱে হওক, যদি আপোনাক এটকাও সহায় কৰা নাই, মই ধৰি লৈছোঁ আপোনাক এটকাও সহায় কৰা নাই, আপুনি বহুত কষ্টকৈ ক'ৰবাৰ পৰা উপাৰ্জন কৰি আনি আপোনাৰ যিখিনি কৰিবলগীয়া আছিলে আপুনি কৰিলে। তাৰপাছত এতিয়া আপোনাৰ দিন ভাললৈ আহিছে, আপুনি এতিয়া উন্নতি কৰিছে, আপোনাৰ ল'ৰা ছোৱালীও ভাল পথত গৈছে, আপোনাৰ ল'ৰা ছোৱালীও উন্নতি হ'ল, আপোনাৰ টকা পইচাৰ এতিয়া অভাৱ নাই, আপুনি গ্ৰ' কৰিছে নিজৰ লাইফত। এতিয়া আপোনাক তেনেকৈ কাৰো প্ৰয়োজন নাই বা কাৰোবাৰ সহায় আপোনাৰ দৰকাৰ নাই। এতিয়া সেই সময়ত চাব, সেই আত্মীয় কুটুম্বখিনি, আপোনাৰ যিখিনি পৰিয়ালৰ নিজৰ যিখিনি বুলি কয়, সেই মানুহখিনি আপোনাৰ পিছত দৌৰিবলৈ আহিব। আপোনাক দিনটোত 10 বাৰ ফোন কৰিব, আপোনাৰ খবৰ কৰি থাকিব, আপোনাক চাহ খাবলৈ ভাত খাবলৈ আপোনাক নিমন্ত্ৰণ দি থাকিব, আপোনাৰ লগত কেনেকৈ আপোনাৰ লগত ভাল সম্পৰ্ক গঢ়িব পাৰি তাকে চেষ্টা কৰি থাকিব, মিঠা মিঠা কথা কৈ থাকিব। আপুনি ভাবে নেকি যে সেইখিনি যে কৰে সেই মানুহখিনি কি আপোনাৰ নিজৰ বুলি? মানে আপুনি ভাবে নেকি যে আপোনাক বহুত ভাল পায় সেইকাৰণে তেওঁলোকে তেনেকুৱা কৰে? একচুৱেলি সেইটো নহয়। তেওঁলোক হৈছে স্বাৰ্থলোভী মানুহ। তেওঁলোকে কিছুমান স্বাৰ্থতহে আপোনাৰ লগত সম্পৰ্ক গঢ়ে। বহুত স্বাৰ্থ থাকে, ভাবে যে মই এতিয়া তেওঁলোকৰ লগত সম্পৰ্ক গঢ়াটো ভাল হ'ব, তেওঁলোকৰ লগত মোৰ ষ্টেটাছটো মিলিব, আৰু কিবা এটা ভৱিষ্যতে প্ৰয়োজন হ'লে মই তেওঁলোকৰ পৰা বিচাৰিব পাৰিম। তেনেকুৱা ধৰণৰ কিছুমান স্বাৰ্থলোভী মন থাকে সিহঁতৰ। আৰু তেনেকুৱা ধৰণৰ স্বাৰ্থলোভী মানুহবিলাকে কেতিয়াও নিজৰ হ'ব নোৱাৰে। বিপদৰ সময়ত যোনে আপোনাক, যিজন মানুহে আপোনাক মানে কোনো স্বাৰ্থ নোহোৱাকৈ বিনা স্বাৰ্থত আপোনাক অলপ হ'লেও কিবা এটা হ'লেও সহায় কৰিছে, সেই মানুহখিনিহে আপোনাৰ নিজৰ মানুহ। মনত ৰাখিব।